44 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ উদযাপন উপলক্ষে গঠন কৰিলে অভ্যৰ্থনা সমিতি। হাওৰাঘাটত অবৈধ বালি ভৰ্তি ট্ৰাক ডাম্পাৰ ৰাইজে জব্দ কৰি গতালে আৰক্ষী। অৱশেষত যৌথ সংগঠনৰ দাবীক সন্মান প্ৰদৰ্শন কাৰ্বি স্বায়ত্তশাসিত পৰিষদ সাময়িকভাৱে খাৰিজ ব্যৱসায়িক প্ৰতিষ্ঠান ৰয় বেকাৰী ট্ৰেডিং লাইসেন্স। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয় তাতেৰণপিয়ে। এতিয়া আহিছো প্ৰথমটো খবৰলে। আগন্তুক 44 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে ইতিমধ্যে আৰম্ভ হ'ল প্ৰাক প্ৰস্তুতি। তাৰালাংছৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয়ত 12 নৱেম্বৰত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভাত 44 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে গঠন কৰে অভ্যৰ্থনা সমিতি। কাৰ্বি কালচাৰেল ছ'চাইটিৰ সভাপতি চন্দ্ৰ সিং ক্ৰ'ৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে যোগদান কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। সভাত আলোচনা বিলোচনাত হোৱা সিদ্ধান্ত মৰ্মে হৰেণ সিং বেগ আদৰণি সমিতিৰ সভাপতি প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত তেৰাঙক সম্পাদক মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক অধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়। উল্লেখ্য সভাত পৰিষদৰ কাৰ্যবাহী সদস্য তথা পৰিষদৰ সদস্যসকলে উপস্থিত থাকে। পৰৱৰ্তী সময়ত মহোৎসৱৰ কাম সুফল সম্পাদনৰ বাবে আদৰণি সমিতিৰ অনেক উপ কমিটিসমূহ গঠন কৰা হ'ব। কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত সুদীৰ্ঘ দিন ধৰি ব্যাপক হাৰত অব্যাহত বালিৰ ৰমৰমীয়া ব্যৱসায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈ যমুনাৰ বুকু ভেদি ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰি নিয়া হয় এইসমূহ অবৈধ বালি, যাৰ পৰিণতিত হাওৰাঘাটৰ এদল অতিষ্ঠ পুৰুষ মহিলাই শনিবাৰে নিশা প্ৰায় 9 বজাত ৰাজপথলৈ ওলাই আহি জব্দ কৰিলে অবৈধ বালি ভৰ্তি 3খন ডাম্পাৰ আৰু ট্ৰাক। ঘটনাস্থলীৰ পৰা 3খন বাহনৰ চালকে পলায়ন কৰে। ইয়াৰে এজন চালকে প্ৰতিবাদী ৰাইজৰ এজনৰ মোবাইল ফোনটোকে লৈ উধাও হয়। ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয় হাওৰাঘাট আৰক্ষী। জব্দকৃত বাহন কেইখন পিছত ৰাইজে গতাই দিয়ে আৰক্ষীক। ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৱাসিক এলেকাটোত। উল্লেখ্য যে বালিৰ এই অবৈধ বেহা বন্ধৰ লগতে জৰাজীৰ্ণ বাটপথ উন্নয়নৰ বাবে ৰাইজ মহকুমাধিপতিক কেইবাবাৰো নিবেদন কৰিছে, যদিও কোনো সুফল পোৱা নাই আজি কুপতি। বাহন কেইখনৰ নম্বৰ AS01 AC 7296, AS09 C 6552, AS09 C 6328। এখন ডাম্পাৰৰ নম্বৰৰ প্লেট নাই। এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকাটো সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। কাৰবাৰ বুলি ভাবো আমি, কাৰণ ৰাতি 10-11টালৈকে যদি বালি গাড়ীয়ে গৈ থাকে মানুহ শুব কেনেকে, থাকিব কেনে গোটেই ৰাতি আৰু ৰাতিপুৱা পোহৰ নহয়, আমি শুই নুঠো। ধূলিৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা অৱস্থা। আৰু ল'ৰা ছোৱালী পঢ়াৰ কথাটো বাদেই দিছো। বালিবিলাক এতিয়া ক'ত যায় গম পাই নে? শুনা মতেতো ডিমাপুৰ ফালে যায় বুলি শুনা পাওঁ। এতিয়া নগাঁও লামডিং এইফালে চব ফালে যায়। এইটো ৰাস্তা আজি প্ৰায় 5 বছৰ আগৰ পৰা এনেকুৱা ধৰণৰ ট্ৰাক চলি গোটেই ৰাস্তাটো বৰবাদ। আমি বহুবাৰ এই অঞ্চলৰ ৰাইজে মহিলা সকলোৱে মিলি কেইবাবাৰো আমি কমপ্লেইন কৰিছোঁ। SDO ছাৰৰ লগতো আলোচনা হৈছে আৰু তেখেতসকলে কৈছে ৰাস্তা ৰিপেয়াৰিং কৰিব চলিব। ট্ৰাক চলক, আমাৰ আপত্তি নাই। ট্ৰাক চলক, আমাৰ আপত্তি নাই। দিনে ৰাতে ট্ৰাক চলক, কিন্তু ৰাস্তা মেৰামতি কৰিব লাগে। ৰাস্তা জৰাজীৰ্ণ অৱস্থা। তাৰোপৰি ট্ৰাক চলি গৈ থাকে, আমাৰ ল'ৰা ছোৱালী স্কুলত যায়, অহা যোৱা কৰে, আৰু ট্ৰাকৰ যিটো দ্ৰুতবেগী যেন মানুহ সিহঁতে মাৰি থৈ যাব, তেনেকুৱা বহুবাৰ হৈছে। লগত আলোচনা বহুতবাৰ জনাইছোঁ। তেওঁলোকে কৈছে যে ৰাস্তা আপোনাক মাল নিয়ক, কিন্তু আজিলৈকেতো ৰাস্তা বালি ভৰ্তি ট্ৰাক ডাম্পাৰ কেইখনৰ হাওৰাঘাটৰ পৰা হোজাই জিলাৰ ডবকা আৰু লংকালৈ গৈ আছিল। হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। অৱশেষত KSA, GGKSA, KFO, UKYO, UKYDC, KYO, KSDO আদি যৌথ সংগঠনৰ দাবীক সন্মান জনালে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে। সাময়িকভাৱে খাৰিজ কৰিলে অভিযুক্ত ব্যৱসায়িক প্ৰতিষ্ঠান ৰয় বেকাৰী ট্ৰেডিং লাইসেন্স।
পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ চৰকাৰী বাসভৱন মুখ্য কাৰ্যবাহী সদস্য কেইবাগৰাকী কাৰ্বি সদস্যসকলে যৌথ ছাত্ৰ সংগঠনৰ নেতৃত্বৰে হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কৰ বিভাগৰ সচিবে এক চৰকাৰী নিৰ্দেশনা যোগে ব্যৱসায়িক প্ৰতিষ্ঠান ৰয় বেকাৰী ট্ৰেডিং লাইসেন্স সাময়িকভাৱে খাৰিজ কৰা হয় আনপিনে যৌথ সংগঠনৰ আহ্বানত ইতিমধ্যে অনিৰ্দিষ্ট কালৰ বাবে বজাৰ বন্ধৰ ঘোষণা কিন্তু সংগঠনে এতিয়া উঠাই লোৱা নাই যেহেতু যৌথ সংগঠনৰ দাবী আছিল কাৰ্বি পৰিষদে ৰয় বেকাৰী ট্ৰেডিং লাইসেন্স খাৰিজ কৰাৰ উল্লেখ্য যে ডিপু প্ৰধান বজাৰখন বন্ধ কৰিলেও ৰেলৱে ষ্টেচনৰ পথ ৰংনিহাং দৈনিক বজাৰ আদিত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বেচা কিনাৰ বজাৰ খোলা ৰখাত ৰাইজ দৈনিক জীৱন যাত্ৰাত স্বাভাৱিকভাৱে চলি থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাহসীয় দলে ভালকৈ গুৰুত্ব দিলে পৰিষদৰ অধীনৰ কেইবাটাও বিভাগীয় উৎসৰ পৰা আহিব পাৰে পৰিষদৰ ৰাজভৰাললৈ যথেষ্ট পৰিমাণৰ ৰাজহ বন বিভাগ পৰ্যটন বিভাগ পশুপালন বিভাগ আৰু মীন বিভাগ আদি তেনে উদাহৰণ বুকাজান বিধানসভাৰ অন্তৰ্গত সাফাই পানীত থকা জিলা মীন বিভাগৰ অধীনৰ পুখুৰীসমূহৰ পৰা পৰিষদলৈ ৰাজহৰ বাট কেনেদৰে মুকলি হ'ব পাৰে তাকে বিতংভাৱে জানিবলৈ আৰু বুজিবলৈ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে পৰিদৰ্শন কৰে পুখুৰীসমূহ বুকাজান বিধানসভা এলেকাত এয়া মীন বিভাগৰ অধীনৰ সাফাই পানী মৎস্য পালনৰ পুখুৰী বিশাল পুখুৰীৰ পৰা বিগত কেইবাটাও বছৰৰ পৰা এসমূহ পুখুৰীৰ মাছ পালন কৰি লাভান্বিত হোৱা বুলি দাবী কৰে বিভাগে যদি এনে হয় তেন্তে নিসন্দেহে লাভাংশখিনি পৰিষদৰ ৰাজকোষলৈ গৈছে যি কি নহওক কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে এই চৰকাৰী পুখুৰীসমূহ আজি নিজ চকুৰে কৰিলে পৰিদৰ্শন আৰু সাফাই পানীত থকা মীন বিভাগৰ বিষয়ববীয়াসকলেৰে এক অনুষ্ঠেপীয়া বৈঠকত মিলিত হয় আৰু পুখুৰী কেইটি কেনেদৰে চোৱা চিতা কৰিছে মাছসমূহ পালনত কি নীতি বা আঁচনি অৱলম্বন কৰিছে নতুবা মাছৰ উপযুক্ত প্ৰতিপালনৰ ইত্যাদি বিষয়ত আলোচনা তথা পৰামৰ্শ কৰে মৎস্য পালন কৰা পুখুৰী এলেকাসমূহ ভালদৰে সাফাই ৰাখি মাছৰ বাবে ভাল যত্ন লোৱাৰ কথাৰ ওপৰত গুৰুত্ব দি ভাষণ প্ৰদান কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে সমগ্ৰ অসমতে অবৈধ বাংলাদেশীক সংস্থাপনক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ সংগ্ৰাম অব্যাহত থকাৰ মাজতেও আন জিলাৰ তুলনাত কাৰ্বি আংলঙত এই সন্দৰ্ভত প্ৰায় নীৰৱ স্থিতি প্ৰদৰ্শন কৰা দেখা গৈছে যেন কাৰ্বি আংলঙত বিদেশী নামৰ কোনো অস্তিত্বই নাই যদিও বৃহস্পতিবাৰে 9 নৱেম্বৰত KYO অৰ্থাৎ কাৰ্বি ইউথ অৰ্গানাইজেশ্যনৰ নেতৃত্বই ডিফু চহৰৰ ৰংনিহাং বি এলেকাৰ ডিফু নৈ পাৰত বসতি স্থাপন কৰা 5 শতাধিক সন্দেহযুক্ত অবৈধ বাংলাদেশীৰ এলেকাত এক সৰজমিন তদন্ত কৰে জিলাখনৰ মুখ্য সদৰ চহৰ ডিফু নৈ পাৰত এয়া ৰংনিহাং পথাৰ কিন্তু কোনে ক'ব এয়া ডিফু চহৰৰে এটা এলেকা 5 শতাধিক পৰিয়ালৰ বাসস্থান এই ৰংনিহাং পথাৰলৈ চাই আপোনালোকৰ লাগিছেনে যে এয়াই আমাৰ সকলোৰে চিনাকি ডিফু চহৰ নাই এনে লাগিছে যে এয়া ৰাজ্যৰ কোনো চহৰাঞ্চলৰ বৃহৎ এখন গাঁও আৰু দুৰ্ভাগ্যজনকভাৱে অবৈধ বাংলাদেশীসকলৰ এই বৃহৎ এলেকা আমাৰ ডিফু চহৰতে আছে তাতোকৈ তাৎপৰ্যপূৰ্ণ কথা যে মাত্ৰ 5 বছৰৰ ভিতৰতে কাঠফুলাৰ দৰে ৰাতাৰাতি বাঢ়ি যোৱা 5 শতাধিক বাসগৃহৰ কাৰণে আছে পৰ্যাপ্ত পৰিমাণে চৰকাৰী সকলো সা সুবিধা এয়া চাওক চহৰখনৰ 5 নম্বৰ ৱাৰ্ড এলেকাৰ অন্তৰ্গত ৰংনিহাং পথাৰ নিবাসীৰ বাবে 2012-13 চনতে আমাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ICDS গ্ৰাম্য আঁচনি অধীনত আংগনৱাড়ী কেন্দ্ৰ দিছে এনে কেন্দ্ৰ জিলাখনৰ অন্যান্য পিছপৰা এলেকাত হাজাৰ হাজাৰ দৰিদ্ৰ এলেকাৰ ৰাইজে বিচাৰিও পোৱা নাই অথচ আমাৰ চৰকাৰ ইমান দৰত এই সকল লোকলৈ কিন্তু কিয় আৰু সেই বুলি আপুনি বা মই কোনোৱে এই সন্দৰ্ভত অবৈধ বুলি প্ৰমাণ কৰিবলৈ যথেষ্ট আহুকালত পৰিব লাগিব কিয়নো এওঁলোক যে কোনো পধ্যে অবৈধ নহয় অৰ্থাৎ চৰকাৰী নথিপত্ৰসহ 100% যে বৈধ নাগৰিক তাক প্ৰমাণ কৰিবলৈ কোৰ্ট এফিডেভিটৰ পৰা আদি কৰি ভোটাৰ আইডি লৈকে সকলো তথ্য মজুদ আছে
কাৰ্বি আংলং জিলাৰ যে নাগৰিক নহয় তাক প্ৰমাণ কৰিব নোৱাৰাকৈ আছে সকলো তথ্য তাৎপৰ্যপূৰ্ণ যে কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ সাধাৰণ সম্পাদক CM তেৰণৰ নেতৃত্বত যোৱা দলটিৰ লগতে আমাৰ কাট নিউজৰ কেমেৰাৰ সন্মুখত এওঁলোকে এইদৰে নিজৰ বৈধতা প্ৰমাণ কৰিব পৰা সকলো তথ্য প্ৰদৰ্শন কৰে আপোনাৰ নামটো সফিকালি আচ্ছা আপোনাৰটো ইয়াতে জনম হৈছে আগতো ইমান মানুহ নাই 10 ঘৰে আছিলে মোটই থাকা সপ্তাহ 10 ঘৰে আছে এ নিকা 10-12 ঘৰ এনেকৈ 10-12 ঘৰ ধৰি লওক 10-12 ঘৰ আছে এতিয়া ইমান ঘৰ হৈ গ'ল এতিয়াতো এইবিলাক লিজ আছে ইয়াত নহয় তো কিছুমান নগাঁও সাইডৰ কোনবা হেৰাগা ডবগা এইবিলাক লিজ লৈ লৈ থাকা নিজৰ মাটি বাৰী কাৰো ইয়াত কাৰো নাই ডবকা নগাঁও এনেকৈ বহুত হৈ থাকে না কিছুমান 10 বছৰ 20 বছৰ কিছুমানটো ভাড়া ঘৰত থাকে জিন্দগী গ'ল ইয়াতে ল'ৰা ছোৱালী বিয়া দিছে ইয়াতেই থাকি আছে কিন্তু নিজৰ মাটি বাৰী নাই লিজ মাটি আৰু কিছুমান ভাড়া ঘৰত তেনেকৈ থাকিছে কিন্তু এইদৰে চৰকাৰী সা সুবিধা সহ এই 5 বছৰৰ ভিতৰত গছ গজিয়া হৈ কেনেকৈ বহিব পাৰিলে এই সকল লোক কোনেনো ইমান ধুনীয়া দলিচা পাৰি দিলে এওঁলোকক এইদৰে চহৰৰ অন্তঃস্থলত বহিবলৈ পালে এই পৰিপ্ৰেক্ষিতত উল্লেখ কৰা বাঞ্ছনীয় হ'ব যে জিলাখনৰ বহু স্থায়ী নাগৰিক তথা কাৰ্বিসকলে ঘৰ বান্ধিবলৈকে ভূমিৰ অভাৱত চৰকাৰী সংৰক্ষিত বনাঞ্চলত দখল কৰিবলৈ গৈ বন কৰ্মী আৰু আৰক্ষীৰ পৰা খেদা খাবলগীয়া হৈছে মাৰপিটৰ দৰে অতি সহ্য হ'বলগীয়া হৈছে কিন্তু এওঁলোক বিনা বাধা বিনা শংকাই সম্পূৰ্ণ চৰকাৰী ৰক্ষণাবেক্ষণত জীৱন অতিবাহিত কৰি আহিছে কংগ্ৰেছী শাসক চৰকাৰৰ মৰমত গুজে গজালি হৈ পৰা এই সকল লোক বৰ্তমান পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ আমূলতো সেই একে ৰক্ষণাবেক্ষণ গতিকে অনাগত ডিসেম্বৰ মাহত চূড়ান্ত হ'বলগীয়া এনআৰচিত এওঁলোক যে 100% বৈধ নাগৰিক বুলি প্ৰমাণিত হ'বই যে হেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কিন্তু সেই বুলি জিলাখনৰ হাজাৰ বিজাৰ ছাত্ৰ তথা সামাজিক সংগঠনে এই ক্ষেত্ৰত হাত হাবতি বহি থাকিবনে জিলাৰ উঠি অহা নৱপ্ৰজন্মৰ অদূৰ ভৱিষ্যতৰ স্বাৰ্থত এবাৰো সন্দেহৰ আঙুলি তুলি তদন্ত কৰি ইয়াৰ গুৰিলৈ যাবলৈ কোনেও চেষ্টা নকৰিবনে আজি যেনেকৈ কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ নেতৃত্বই নিজাববীয়াকৈ প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি সামাজিক দায়িত্ব পালন কৰিলে আৰু উক্ত প্ৰশ্নত আপোনালোকৰ দৰে সচেতন ব্যক্তিসকলৰ বাবে আৰু এই উত্তৰ দিয়াৰ কাম চৰকাৰ তথা জিলা প্ৰশাসনৰ কাৰণ ভৱিষ্যত সুৰক্ষাৰ দায়িত্ব আমাৰ সকলোৰে কেমেৰা পাৰ্সন ষ্টেফন টেৰণৰ সৈতে মংগল সিং ইংখিৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017.
You will get permanent L'Oreal hair straightening and hair smoothing at rupees 2,500 to rupees 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Assamese normal facial only rupees 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। স্বাগতম জনাইছো বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়ালৈ। গুৱাহাটীৰ চানমাৰীত যোৱা 3 নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰন্থমেলা। গ্ৰন্থমেলা চলিব অহা 14 নৱেম্বৰলৈ। গ্ৰন্থমেলাত অসমৰ নামী দামী প্ৰকাশকসকলে প্ৰদৰ্শন কৰা গ্ৰন্থ বিপণীত বিভিন্ন বয়সৰ পঢ়ুৱৈৰ বাবে গ্ৰন্থ উপলব্ধ কৰে। সেয়েহে গ্ৰন্থ প্ৰদৰ্শনী মেলালৈ নিজৰ পছন্দ লেখক লেখিকা তথা সাহিত্যকৰ গ্ৰন্থ বিচাৰি দোকানসমূহত ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে দিনৰ ভাগতো। আনহাতে লাহে লাহে সন্ধিয়া হৈ আহিলে গ্ৰন্থপ্ৰেমীৰে গ্ৰন্থ প্ৰদৰ্শনী ক্ষেত্ৰত বীৰ দি বাট নোপোৱা হয়। বেচৰকাৰী সংগঠন চেমছন সিং ইংটি চিংথুৰ আমেৰ উদ্যোগত পাৰখোৱা মেডিকেল অতিথি বাংলোত চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত কৰা হয়। নমাটি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰিতেশ ইংহিৰ দ্বাৰা বন্তি প্ৰজ্বলন, পৰিষদৰ কাৰ্যবাহী সদস্য খন সিং ৰংপিয়ে শিবিৰ উন্মোচনৰ পিছতে উন্মুখ হয় দিনটোৰ কাৰ্যসূচী। বেচৰকাৰী সংগঠনটিৰ উদ্যোগত অনুষ্ঠিত চিকিৎসা শিবিৰত ডক্টৰ লংকিতিমুং প্ৰমুখ্যে কেইবাগৰাকী চিকিৎসকে শিবিৰত যোগদান কৰি স্থানীয় গয়া ৰাইজক বিনামূল্যে স্বাস্থ্য পৰীক্ষাকে আদি কৰি ৰাইজৰ সেৱা আগবঢ়ায়। উল্লেখ্য, এই শিবিৰত লায়ন্স ক্লাবৰ ডক্টৰ গীতিমালা পাটগিৰিয়ে অংশগ্ৰহণ কৰে। ডেনগাঁৱৰ পৰা ৰবীন বেৰ ৰিপৰ্ট, কাট নিউজ। মহাময়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডকমকা পৰিদৰ্শন বাংলোত 12 নৱেম্বৰত অনুষ্ঠিত হয় ৱেষ্টিজ নেটৱৰ্কিং ব্যৱসায়ৰ ওপৰত এক প্ৰশিক্ষণ। ৱেষ্টিজ CNT ডায়মণ্ড ডাইৰেক্টৰ ডক্টৰ আমিৰ উদ্দিন আহমেদ, ডায়মণ্ড ডাইৰেক্টৰ প্ৰমিলা কিলিংপি, ষ্টাৰ ডাইৰেক্টৰ জুনমণি ক্ৰামচাপীৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰশিক্ষণ। CNT ডাইৰেক্টৰ আহমেদে এই ব্যৱসায় কৰিবলগীয়া প্ৰণালীৰ সন্দৰ্ভত ভাষণ আগবঢ়ায়। উন্নত আৰু সুস্থ স্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে সুন্দৰ মুখৰ অধিকাৰী হোৱাৰ বাবে কিছুমান সামগ্ৰী বিক্ৰয় কৰা আৰু ব্যৱসায়ৰ সন্দৰ্ভত প্ৰশিক্ষণ হয় সভাখনত। সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে অৰ্থনৈতিকভাৱে সবল কৰাৰ পথ প্ৰশস্ত হোৱাত ব্যৱসায়টোৱে সহায় কৰিব পাৰে বুলি ৱেষ্টিজ নেটৱৰ্কৰ ডাইৰেক্টৰে সভাত জানিব দিয়ে। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।